হে গাইজ, কি খবৰ? আশা কৰোঁ ভালে আছে। এটা কথা মন কৰি আছেনে আপুনি, যিমানে দিন বাঢ়ি গৈ আছে আপোনাৰ লগ সংগ বা বন্ধুবিলাক কমি আহিছেনে বাৰু? আপুনি লক্ষ্য কৰে নে নকৰে হয়তো নাজানো। স্কুলৰ টাইমত যিখিনি আছিল বা যিখিনি বন্ধু আছিল, সেইটো লাহে লাহে মানে যেতিয়া আপুনি কলেজ পালে, কলেজত মানে তাৰে 100% আপোনাৰ থাকি গ'ল, বেছি ভাগৰে 60%, 50% এটা থাকে, তো তাতে কমিল। তাৰে পিছত এতিয়া লাহে লাহে কলেজৰ দিনবোৰ যাই আছে, মানে চবৰে বেলেগ বেলেগ নিজৰ নিজৰ ধান্দাত মানে গুচি গ'ল। লাহে লাহে দিন যাই আছে, মানে বন্ধুবোৰ কমি আহিছে। চ' বন্ধুবোৰৰ লগত এখন সৰুকালৰ যিখিনি লগৰ বা যিয়ে নহওক, যিখিনি মানে আপোনাৰ বেষ্ট ফ্ৰেণ্ড, অকণমান বন্ধুবোৰৰ লগত ভালকৈ মানে কথা বতৰাটো আজিকালি চবেই ব্যস্তই বাৰু, তো সিমানখিনি কথা বতৰা নহয়, কিন্তু তাৰে মাজতো কথা বতৰা পতা যায়। হ'লেও মানে দিন যাই আছে, মানে কি বস্তুবিলাক মানে চব বস্তুৱে মানে অলপকৈ কমি আহি আছে। তো লাহে লাহে মানে বন্ধুবিলাকো, আগতে যদি 10জন ভাল বন্ধু আছিলে, আজিকালি সেই 10জনটো মানে আছে কিন্তু সম্পৰ্কত নাই। লাহে লাহে মানে দিন যাই আছে, তো সম্পৰ্কবিলাক কমি আহি আছে, লগ নোপোৱা হৈছোঁ, কিবা নোহোৱা হৈছোঁ। তো সেনেকুৱা টাইপৰ মানে হৈ আছে। সেইকাৰণে মানে যিখিনিয়ে টাইম পায় কেতিয়াবা লগ কৰক সিহঁতক, বন্ধুকো, যিখিনি আপোনাৰ বেষ্ট ফ্ৰেণ্ড বা যিখিনি লগৰ আছে, টাইম দিবলৈ অলপমান চেষ্টা কৰক। তো বন্ধুবিলাক মানে লাহে লাহে নোহোৱা হৈ আছে। তো লাষ্টত শেষৰ সময়লৈকে বেছি ভাগৰে 2-1জন থাকে, তো বন্ধু মানে নোহোৱা হৈ যাই আছে লাহে লাহে।